वेलकम बैक टू माय चैनल मोर अन्य এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি আমি বিহুৰ প্ৰস্তুতি চলাওঁ অকণ চাউলৰ গুড়ি অকণ খুন্দো তাকে আপোনালোক দেখাওঁ বলকচোন এই আমাৰ চাউল খুন্দা হৈ গ'ল গোটেইখিনি এইখিনি 2.5 কেজিৰ চাউল হয় এইখিনি খুন্দিলোঁ আমি বা আৰু মই খুন্দিলোঁ মই এতিয়া বাৰ ঘৰতে আছোঁ একচুৱেলি আমাৰ ঢেঁকী চেকি নাই যে এইকাৰণে মই বাৰ ঘৰত চাউল খুন্দিবলৈ আহিছোঁ চাই থাকিব ভিডিঅ'টো চাওকচোন এয়া ফুলবোৰ কি ধুনীয়াকৈ ফুলি আছে নাৰ্জী ফুল এয়া আৰু এইটো কি ধুনীয়া मोर बा और भिंडर बहुत फुलर शौक আছে গোটেইখন ফুলেই ফুল এইবোৰ সব গোটেইখন ফুল এইবোৰ গোটেই ফুল আৰু দেখুৱাই আছো বেক কেমেৰাৰ পৰা দেখ এইটো মই লৈ গৈছিলো ন এইটো খুব ভাল লাগে নহয় না এইটো বহুত ধুনীয়া লাগে দেই ধুনীয়া গোল গোল কৰি থৈ দিছে জুপুহা কৰি ঢেৰ আছে ঢেৰ এইটো নহয় এনেই এইটো মানে লাঠিটো পুতি দিলেই হৈ যায় এইটো ইজিলি হৈ যায় এইটো গছ বহুত ধুনীয়া দেই ঐ চাবা লাগিব মোৰ তাত এইজনী কুহি হাই কৈ দিয়া কুহি হাই কৈ দিয়া আৰে এইজনী কিউটি এই পৰিবা 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 ইমান কিয় হাঁহি কিয় ওলাইছে কোৱা ইমান কিয় হাঁহি আছে কোৱা গৈ আছো কি কৰি আছা তোমালোকে দুষ্ট কৰি আছা এয়া গোটেইখন বালি হ'ব আকৌ চাবা গোটেইখন বালি হ'ব চিকেন খাম এতিয়া ভাত খাই আছে কমলাৰ লগত চাচোন এজনী তাৰ লাজ কমলাৰ লগত কোনে ভাত খায় বাৰু না দাইল নে কি অকল কমলাৰে ভাত খাইছ দাইল লাগিব নি নালাগে এতিয়া আমি ভাত চাত খাই হ'ল বাৰু ভাতটো অথনিতে খালোঁ বাৰু আৰু এতিয়া চাহ খাবলৈ হ'লগৈ সন্ধিয়া লাগিলে কিন্তু অকণ হেৰি ব্ৰাইটনেছটো বাঢ়ি আছে যে এইটো কাৰণে মানে পোহৰ যেন লাগি আছে কিন্তু এতিয়া ছটা নহয় 5টাও বজা নাই 5টা বাজু আৰু বেছি টাইম নাই মানে সন্ধিয়া হৈছে আৰু ইহঁতৰ মানে পৰিৱেশটো খুব ধুনীয়া এবাৰ দেখাই দিওঁ বেক কেমেৰাৰ পৰা দেখাই দিওঁ একবাৰ চাওকচোন ইহঁতৰ চাৰিওপিনে মানে পাহাৰ আছে ভাল লাগে আমাৰ গুৱাহাটীতে হয় কিন্তু এনেকুৱা ভাল লাগে আৰু এইবোৰ এইয়া পাহাৰ ইফালে এনেকুৱা আছে
ইফালে অকণ খালী প্লট এটা আছে ঘৰ বনাই আছে এতিয়া বাৰু এয়া হৈছে কোকোনাট লাড্ডু চাওকচোন কিমান ধুনীয়াকৈ বনাইছে মোৰ বায়ে বনাইছে এইটো মোৰ বা বনাইছে মই ইমান ধুনীয়াকৈ বনাবই নাজানো শিকি আছোঁ লাহে লাহে বহুত ধুনীয়াকৈ বনাইছে এতিয়া আৰু আমি এতিয়া সন্ধিয়া লাগিলে মোৰ ঘৰ যাব লাগিব এতিয়া মই ঘৰত যাওঁগৈ তো ভিডিঅ'টো ইমানতে অন্ত কৰোঁ আৰু ঘৰত গৈ পিনে কিন্তু মই পিঠা বনোৱাটো নিশ্চয় এড কৰি দিম নিশ্চয় দেখাম মই কেনেকৈ পিঠা বনাওঁ মই কিন্তু ভালকৈ নাজানো জাষ্ট ট্ৰাই কৰিম আৰু ভাল লাগিলে কমেণ্ট কৰিব আৰু যিসকলে আজি মোৰ ভিডিঅ'টো নতুনকৈ চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু আজিলৈ ইমানেই নেক্সট টাইম অন্য এটা ভিডিঅ'ত লগ পাম বাই বাই এয়া পিঠা বনাই আছোঁ দেই এয়া গুড় আৰু তিল দিছোঁ